Good morning and welcome back to Jyoti Vinas vlog. আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু এতিয়া ৰাতিপুৱা সময় হৈছে 9:30 মান বাজিছে আৰু ৰাতিপুৱা একদম পুৰা বৰষুণ ইফালে আমাৰ ইফালে পুৰা বৰষুণ দি আছে আৰু মানে আমাৰ কি হ'ল মাজতে কেইদিনমান মিস্ত্ৰী আহা নাছিলে 3-4 দিন মান আহা নাছিল মিস্ত্ৰী কিবা প্ৰব্লেম হৈছিলে চাগে আহা নাছিলে সো সেইকেইদিন মানে পুৰা ৰ'দ আৰু দেই মানে থাকিব নোৱাৰা নিচিনা গৰম দিলে তাৰপিছত পিছে কালিৰ পৰা আহিছে আৰু মিস্ত্ৰী কালি এবেলাও কাম কৰিব নোৱাৰিলে মানে এনেকুৱা বৰষুণ দিলে তাৰপিছতহে ৰাতিপুৱা 11টা মানলৈকে কাম কৰি পেলাই তেওঁলোক গুচি গ'লগৈ আৰু মানে সময় থাকি পেলাই গুচি গ'লগৈ কাৰণ কাম কৰিব নোৱাৰে এনেই বহি থাকিনো কি কৰিব এতিয়া আহিছে এতিয়া 9:30 মান বাজিছে নেকি এতিয়াৰ পৰা আকৌ বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে মানে কি যে হৈ আছে নহয় মানে অশান্তি লগা হৈছে আৰু দেই আৰু ইফালে ঘৰৰ গোটেই কাম চলি আছে ন গোটেই মানে ঘৰৰ একে বালি হৈ গৈছেগৈ অশান্তি লাগে মানে থাকি পেলাই তাৰপিছত এতিয়া আকৌ মই সিদিনাখন কৈছিলোঁ নহয় আপোনালোকক যে আমাৰ নগাঁৱৰ পৰা আইতাহঁত আহিছে মামাৰ ছোৱালীজনী আহিছে সিহঁতে আজি যাবগৈ মানে সিহঁতে ওলাইছে এতিয়া যাবলৈ 10টা বজাত গাড়ী আছে তেওঁলোকৰ গতিকে বহুত বেছি মনটো বেয়া লাগি আছে নাজানো কিয় জানো কোনোবা আহিলে তেনেকৈ দুদিনমান থাকিলে মানে গুচি গ'লে ঘৰখন বহুত খালী হৈ যায় ন বহুত বেয়া লাগে মোৰ আজি বিৰাট বেছি মনটো বেয়া লাগি আছে কি কৰিম যাবতো লাগিবই আৰু এতিয়া আইতাহঁত সেয়াই এতিয়া অৱশ্যে আইতাহঁতক মই ষ্টেণ্ডত উঠাই থোৱা আহোঁগৈ আৰু কাৰণ দেউতা যাব নোৱাৰে মিস্ত্ৰী লাগি আছে ঘৰত সেয়াই অঁ বেয়া লাগিছে নেকি বেয়া লাগিছে হয় দা হাই বুলি কৈ দিয়াচোন এনেকৈ কোৱা হাই তাকে অঁ চ' গাইজ এইফালে হ'ল এয়া মোৰ আইতা আৰু আমাৰ আইতা মানে কি নিজৰ ঘৰখনৰ বাদে ক'তো থাকিব নিবিচাৰে নিজৰ জীয়েককেইজনী ঘৰতো থাকিব নিবিচাৰে টানি আজুৰি আনি পেলাই ৰাখিব লাগে আৰু ভাবিছিলোঁ কেইদিনমান থাকিব বুলি কিন্তু আইতা নাথাকে যায়গৈ বোলে 3 দিন থাকিলা ন হিচাপো কৰি আছে 5 দিন নাথাকা দিয়া 4 দিন আছা 5 দিন ন এই 5 দিন থাকিলে মানে 5 দিনটো বহুত এতিয়া কিমান বাহানা মানে বৰ কি ধান কিবা পানী পৰিব বৰষুণ দি আছে আকৌ মামাৰ ছোৱালীজনী লুনা তাই আহিছে ন তাই গুৱাহাটী যাব 30 তাৰিখে ঢেৰ বাহানা মানে এতিয়া আইতা নাথাকে আৰু যাবই মানে আৰু একদম ক'তো থাকি ভাল নাপায় নিজৰ ঘৰখনৰ বাদে ন যাবাগে ন পুৰা ফূৰ্তি গোটেই ৰাতিটো টোপনি নাই আইতা নিজৰ ঘৰলৈ যাব বুলি পেলাই আমাৰ টোপনি নাহে মামাহঁতৰ ঘৰলৈ যাম বুলি পেলাই আৰু আইতাৰ টোপনি নাহে আকৌ নিজৰ ঘৰলৈ যাব বুলি পেলাই ন কি যে হ'ব আইতাজনী আৰু এইফালে আমাৰ এইজনী লুলি লুনা তোমাৰ যাবলৈ মন আছে নাই একদম নাই কিয়নো যাব লাগে উপায়টো নাই আৰু ভাবিছোঁ তাই মানে তাইৰ হেৰিটো প্ৰব্লেমটো কি হ'ল তাই গুৱাহাটীলৈ যাবগৈ 30 তাৰিখে যাবগৈ তাই মানে তাই গুৰুকুলত পঢ়ি আছে আৰু তাই ক্লাছ ষ্টাৰ্ট হৈ যাব গতিকে ক্লাছ মিছ কৰিব নোৱাৰে সিহঁতৰো সেইটো প্ৰব্লেম এটা আছে বাৰু সেইটো কাৰণে তাই যাবগৈ এতিয়া 30 তাৰিখে আৰু এতিয়া সিহঁতক মই আগবঢ়াব যাওঁ আৰু বহুত বেছি বেয়া লাগি আছে একো নাই দিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ হোৱা মায়ে ৰাস্তাত ৰৈ টমটম চাই আছে আৰু কাৰোবাৰ লগত কথাও পাতি আছে এইফালে আমাৰ আইতা কি ফূৰ্তি গোটেই মানুহজনীকে ক'ব নোৱাৰা হৈ আছে ঘৰলৈ যাব বুলি এজ অলৱেজ সদায় নিচিনাকৈ আমাৰ আজিও টমটম নাই ৰাস্তাত আহিছে এখন কিবা এখন অহা নিচিনা লাগিছে ষ্টেণ্ড যাব নেকি পাইছোঁ যেনিবা বাৰু বা ভিডিঅ'টো বনোৱাৰ লগে একদম টমটম আহি আজি সদায় কৈ থাকোঁ যে ওলাই গ'লে যে টমটম নেপাওঁ আজি একদম ভিডিঅ' দিয়াৰ লগে মানে পাই গৈছোঁ আৰু লুনা ক'লৈ গ'ল এইটো বগান সেইটো গুলপীয়া তিনিটা কালাৰ আছে আপুনি হেৰি চাব ইউটিউবত কাশ্মীৰ গছ পাৰিব ইয়াৰ গুণ চব পাব আমাৰ এই টমটমৰ ড্ৰাইভাৰজনে এই গছডালৰ বিষয়ে কৈ আছে অঁ ব'লা এতিয়া যাওঁ ৰ'ব সিহঁতক আছে মই কেইদিনমান গৈছোঁ খালি চাই গৈছোঁ নাপায় এই গছটো সোমাই কান্দিব এতিয়া মই যাওঁগৈ বোলা তোমালোকৰ লগতে এইফালে নহয় বাছ ষ্টেণ্ড যাম অঁ ঘূৰাইছে টমটমখন উল্টাকৈ বহি ধাৰাসাৰ বৰষুণ আৰু ইফালে আমাৰ আইতা বহি আছে আমাৰ আইতা উৎপাতৰ কাৰণে আজি ইমান লাগিবলগীয়া হয়নে নহয় কোৱাচোন হা একমাত্ৰ এই মানুহজনী উৎপাতৰ কাৰণে আমি আহি পেলাই ৰৈ আছোঁ এতিয়া গাড়ী চাড়ী নাই হা গাড়ী আহি পাব এতিয়া আধা ঘণ্টা সময় আছে ইমান উৎপাত কৰিছে
আহে মানে এতিয়া ক'ত গাড়ী ক'ত ক'ত গাড়ী ক'ত যাবা এতিয়া তুমি ইমান বৰষুণত তিতি পৰি আহিলোঁ আহি লৈ পেলাই এতিয়া বহি আছে ভাগৰ লাগিছে চাগে দেখিছা পালানে এতিয়া শিক্ষাটো গাড়ী আহি পাবলৈ এতিয়াও আৰু আধা ঘণ্টামান সময় আছে এতিয়াও গাড়ী আহি পোৱাহিয়ে নাই তেতিয়ালৈকে এনেকৈতো ৰৈ থাকিব লাগিব আৰু ক'তো একো যাবও নোৱাৰি ক'তো একো হেৰিও কৰিব নোৱাৰি যি ইচ্ছাত বৰষুণ দিছে বৰষুণ এৰাৰ পৰা আজি নামৰ নিচানেই নাই সেয়াই ৰৈ থাকোঁ আৰু এতিয়া আইতাৰ উৎপাতৰ কাৰণে গাড়ী আহি পালে যেনিবা আৰু যিজন কণ্ডাক্টৰ তেওঁ ভিতৰৰ পৰা ছাতি এটা লৈ পেলাই ওলাই আহিছে আৰু আইতা কেনেধৰণে লৈ গৈছে কাৰণ তেওঁলোকক ফোন কৰি জনোৱা হৈছিল আগতে যে আমি এনেকৈ আইতা যাব বুলি পেলাই আইতাহঁতক গাড়ীত উঠাই থৈ মই এতিয়া ঘৰলৈ বুলি গৈ আছোঁ মনটো বহুত বেছি বেয়া লাগে যেতিয়া এনেকৈ এৰি থৈ আহিব লাগে আৰু যি কি নহওক এইফালে ইয়াতে বৰষুণ চাওক কেনেকুৱা বৰষুণ আৰু মই এতিয়া টমটমত উঠি বৰষুণ ফালি ফালি ঘৰলৈ গৈ আছোঁ মই আইতাহঁতক থৈ মেলি আহিলোঁ আৰু মই অহালৈকে মানে গাড়ীখন যোৱাই নাই তেতিয়ালৈকে কাৰণ গাড়ীখন ফুল হ'লেহে যাব আৰু দেখিছোঁ ন আৰু আইতাহঁত থাকোঁতে অকল আইতাহঁতে বহি আছে আইতা আৰু লুনা আৰু এটাও পেচেঞ্জাৰ নাই এতিয়া কিজানি গ'ল চাগে মই ফোন এটা কৰিমহে মানে মায়ে ফোন কৰিছে চাগে মই অলপ ফোন এটা কৰিব লাগিব তাৰপিছত মই মানে ৰখি থাকিব নোৱাৰিলোঁ বাছখন যোৱালৈকে মানে কিয় এনেকুৱা বৰষুণ দিছে নহয় এয়া চাওকচোন বৰষুণ এৰাৰ মানে নামেই নাই এতিয়ালৈকে পূৰা বৰষুণ দিয়ে আছে তাৰপিছত ইমান বৰষুণ মানে বৰষুণৰ উৎপাতত মানে বাছ ষ্টেণ্ডৰ পৰা মেইন ৰাস্তালৈ আহিবও নোৱাৰি মানে টমটমত উঠিবৰ কাৰণে ইমানেই বেছি বৰষুণ দিছে তাৰপিছত ষ্টেণ্ডৰ ভিতৰতে মানে টমটম এখন পালোঁ টমটমখনতে মই উঠি গুচি আহিলোঁ আৰু কাৰণ আকৌ ষ্টেণ্ডলৈকে ভিজি গৈ ছাতি মেইন ৰাস্তালৈকে খোজকাঢ়ি গৈ টমটমত উঠাতকৈ তেনেকৈ পালোঁ উঠি গুচি আহিলোঁ এইফালে ছাতিও নিনিলোঁ আৰু আইতাহঁতক তাতে এৰি থৈ গুচি আহিবলগীয়া হ'ল গাড়ীৰ ভিতৰত কাৰণ ৰৈ থাকিম কেনেকৈনো ৰৈ থাকিম এতিয়া ইমান বৰষুণ দিছে সেয়াই আৰু ইমানেই থাকিলে ন আইতাহঁত এতিয়া মানে ঘৰখন একদম খালী খালী লাগিছে ইমান বেয়া লাগিছে নহয় সঁচাকৈ দেই বহুত বেয়া লাগে এয়া এফালে বৰষুণ কমাৰটো নামেই নাই আৰু আমাৰ গোটেই মিস্ত্ৰী দাদাবিলাক বহি আছে কাম চাম কৰিব পৰা নাই বৰষুণটো ৰখাৰ নামেই নাই কি যে হ'ব মানে সঁচাকৈ এই কামখিনি কেতিয়া শেষ হ'ব লাগিছে আৰু মানে ইমান আমনি লাগিছে নহয় গোটেই ঘৰ বালি হৈ আছে আৰু মিস্ত্ৰী লাগিলেতো জানেই কিমান লেতেৰা হয় ঘৰ আৰু সেয়াই কাম কৰিব পৰা নাই বৰষুণৰ কাৰণে বৰষুণ শেষ হ'ব কেতিয়া কাম কৰিব কেতিয়া আমাৰ মানে আইতাই যাবৰ কাৰণে পানী বটল এটা ভৰালে প্লাষ্টিকৰ ঠোঙা এটা ৰ'বা কৈ আছোঁ তোমালোকৰ কাহিনী কৈ আছোঁ মই ৰ'বা তোমালোক কিমান ভাল কৈ দিওঁ অকণমান কিমান ভাল কৈ দিওঁ বোলো অকণমান তাৰপিছত পানী বটলটো আইতাই নিব নোৱাৰিলে কিয় জানেনে এইফালে চাওক এয়া চা বায়েৰহঁত বা ককায়েৰহঁত ইয়াত সোমাই আছে চা এইফালে যাতো সোমা সিহঁত ইমান মানে চৈতান আইতাই পানী বটলটো নিবলৈ ল'লে প্লাষ্টিকটো উলিয়াই ল'লে এটা সোমাই পেলাই শুলে শোৱাৰ পিছত লাহেকৈ আকৌ ইটো আহি লৈ যে শুলে আৰু মানে ঠোঙাটোত পানী নিব নিদিলে আইতাই বেলেগ ঠোঙাত নিম বুলি ভাবি পেলাই বটলটো সেই ওপৰত থ'লে পাহৰি থৈ গুচি গ'লটো বটলটো ইমান চৈতান এতিয়া এইটো সোমাব ধৰি আছে চাওকচোন কি কণ্ডিশ্যন সোমাই থাকে এতিয়া দলি মাৰি পেলাই থৈ কিয় ঠোঙাই চোঙাই গৈ পেলাই বদমাছত ইমান বদমাছ হৈছে নহয় নতুনকৈ আৱিষ্কাৰ কৰিছে ইহঁতৰ বিচনাখন ঠোঙাত শুব আজিৰ পৰা এতিয়াৰ পৰা চিন্তা নাই আৰু নহ'লে অ'ত শুৱে সিহঁতৰ এতিয়াৰ পৰা ঠোঙা এটা দিম ঠোঙাৰ ভিতৰতে শুই থাকিব লাগিব সিহঁতে আৰু বিচনাত শুবলৈ দিয়া নহ'ব সিহঁতক হেৰি আমাৰ ধুনুটো মোৰ ইউটিউব চেনেলত বহুত দিনৰ পিছত আহিছে ন হয়নে
হয়নে নহয় হাই বুলি কৈ দিছোঁ ওকে হাই হাই এনেকৈ হাই বুলি কৈ নেকি হাই এনেকুৱা হাই এইটো কি হ'ব হাই কোৱা মোৰ মোৰ পেহীৰ চেনেলটো চেনেলটো ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কি ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব কৰি দিব এটা ফ্লাইং কিছ দি দিয়া এতিয়া তুমি 1-2খন মাতি শুনাই দিয়া তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবে 1-2খন মাতি শুনাই দিয়াচোন তুমি কেনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 20 23 26 25 27 28 29 30 27 28 29 30 এইটোতো নতুন নেওতা 27 28 29 30 আমাৰ ধুনুৱে নতুনকৈ এখন নেওতা আৱিষ্কাৰ কৰিছে ন হয়নে হয়নে মোৰ গুগুলি মোৰ গুগুল এলকে কৈ দিছে পাইছে যা 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 তুমি স্কুল কিয় যোৱা নাই এনে কিয় এনেই বন্ধ দিছে যে ক'ত বন্ধ দিছে এতিয়াতো স্কুল খুলিছে বন্ধ দিছে তুমি এতিয়া স্কুল গৈ ভাল পোৱা নে বেয়া পোৱা সেইটো কোৱা ভাল পাওঁ ভাল পোৱা জানো বেয়া পোৱা নেকি মোৰ লগৰ বান্ধৱী আছে হয় নেকি অঁ তই বান্ধৱী কেইজনীৰ নামটো কৈ দিয়াচোন নাকাও কিয়নো মোৰ বান্ধৱী কেইজনীৰ নাম মই পাহৰি গ'লো অহ এইকেইদিন স্কুল গৈ নাম পাহৰি গ'লা সেইটো চিদাক্সা মাহিয়া ইয়াসমিন তাৰপিছত চাও কি চাওঁ পাহৰি গ'লা চাওমিন 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 অ' চাওমিন এই নাম তোমাৰ বান্ধৱী কেইজনী তোমাৰ বেয়া পাব নহয় এনেকুৱা কৰিলে কি তুমি বান্ধৱীৰ নাম পাহৰি গ'লা হে তই বান্ধৱী কেইজনী নামাতিব চিদাক্সা আচ্ছা তোমাৰ বেষ্ট ফ্ৰেণ্ড কোন এতিয়া সেইবিলাকে হয় মোৰ ধেৰ বেষ্ট ফ্ৰেণ্ড ধেৰ বেষ্ট ফ্ৰেণ্ড মই এইবিলাকৰ নাম পাহৰি দে আচ্ছা হ'ব দিয়া ঠিক আছে এতিয়া কোৱা বাই 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 আকৌ আহিম মই আকৌ আহিম মই চেনেলত বা তুমি নিজে কিবা এটা কৈ দিয়াচোন বাই বাই মই চেনেলত আকৌ আহিম আৰু সদায় আহিম এতিয়া বাই বাই গাইজ গুড ইভিনিং আৰু এতিয়া হ'ল সময় 7টা আৰু আপোনালোকেতো জানেই আবেলি হ'লে মোৰ মনটো এনি টাইম ফাষ্টফুড খাওঁ কৰি থাকে আৰু এতিয়া মই বনাই আনিলোঁ এয়া চাওমিন আৰু আপোনালোকে যদি মই বনোৱা চাওমিনৰ ৰেচিপিটো যদি বিচাৰে তেনেহ'লে আপোনালোকে মোৰ এটা ভিডিঅ'ত মই বেছিদিন হোৱা নাই ইয়াৰ আগৰ ভিডিঅ'টো নে তাৰ আগৰ ভিডিঅ'টো পাহৰিলোঁ মই চাওমিন বনোৱা ৰেচিপিটো দিছিলোঁ হ'ব বাৰু মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব ভিডিঅ'টো আৰু মানে আজি কি জানেনে আইতাহঁত যে কেইদিনমান থাকিলে ন মানে মনটো ইমান ভাল লাগি আছিলে মানে সময়খিনি কিবা এটা ভাল লাগি আছিলে সন্ধিয়াৰ বা গোটেই দিনটোৰ সময়খিনি এতিয়াতো আইতাহঁত গুচি গ'ল ন গুচি যোৱাৰ পিছত মানে ঘৰখন কিবা ইমান খালী খালী লাগিছে আৰু সেই আমি ঘৰৰ চাৰিটাই আছোঁ সদায় নিচিনাকৈ আৰু মা নিজৰ চিৰিয়েল চোৱাত বিজি দেউতাই কিবা কাম কৰি আছে ইফালে মই এতিয়া ভাবিছোঁ মই মানে জি5ত চিনেমাখন লগাই লৈছিলোঁ এবেলা চালোঁ দুপৰীয়ালৈকে চালোঁ এতিয়া বাকীখিনি অলপমান আছে সেইখিনি চাই লওঁ চাওমিন খাই কি বুলি কয় চিনেমা চাওঁ আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত 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 বেছি ধন্যবাদ আৰু ভিডিঅ'টো বহুত বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ কত নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই বাই